এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ঘৰতে আছে আৰু সুৰক্ষিত আছে। মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে 14 জুলাই। আজি আমাৰ বাবে খুব এটা স্পেচিয়েল দিন হয়, কাৰণ আজি আমাৰ 06 মান্থ কমপ্লিট হ'ব। আজিৰ দিনটো আপোনালোকক মই সকলোখিনি দেখুৱাই যাম। আজি আমাৰ আলহীও আহিব, মোৰ পেহা আৰু পেহাৰ ল'ৰাটো আহিব। তো সেইবাবে কিবা কিবি অকণ স্পেচিয়েল বনাম বাৰু। তো আপোনালোকক মই সকলোখিনি দেখুৱাম। এতিয়া মই চাহ খাওঁ, হাজবেণ্ড আৰু মই চাহ খোৱা নাই। তো আমি দুটাই চাহ খাই লওঁ, তাৰপিছত মই আকৌ আপোনালোকক লগ পাই আছোঁ। ৰাতিপুৱা আচলতে মই লাল চাহ খাওঁ, গাখীৰ চাহ নাখাওঁ। তো আমি এতিয়া চাহ খাই লওঁ, হাজবেণ্ড আৰু মই। আজি আমাৰ ঘৰত যিহেতু আলহী আহিব, আৰু সেইবাবে আজি মই বনাম ছাগলী মাংস। মই আচলতে ছাগলী মাংস নাখাওঁ, কিন্তু মই বনাই দিম আৰু। এয়া মাংস আমি গোটেইখিনি ৰেডি কৰিলোঁ। এয়া পিঁয়াজ ল'লোঁ, আৰু এয়া আদা নহৰু, ইফালে আলু, আৰু এইফালে নিমখ, হালধি, গোটা জিৰাটো মিক্সিত খুন্দি লৈছোঁ, আৰু এইফালে জালুক অকণমান, আৰু এইফালে মিট মছলা এণ্ড ৰেড চিলি। এইখিনি চিম্পুলকৈ বনাম, দেখুৱাম বাৰু কেনেকৈ বনাওঁ, কি কৰোঁ। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। মই ভাত বনাব লওঁতে জিও মাইনা সাৰ পাই গ'ল। চাচোন এইফালে চোৱা, এইফালে এইফালে তুমি চা এইফালে চা এইটো চোৱা, এইফালে চোৱা, উঠিলে। যিহেতু ভাত হওঁতে অকণমান দেৰি হ'ব, সেইবাবে মায়ে ক'লে ৰুটিকে খাই লোৱা। তো মায়ে ৰুটি বনাই দিলে, আৰু গাখীৰ ৰুটি আমি হাজবেণ্ড আৰু মই দুটাই খাই লওঁ, তাৰপিছতহে মই ভাত বনাম। আজি মই মাংস বনাম জুইত, কাৰণ জুইত বনোৱা মাংসটো খুবেই টেষ্টি হয় গেছত বনোৱাতকৈ। আচলতে মই বেছিভাগ মাংস আনিলে বা মাছ আনিলে মই জুইতে কৰোঁ। এয়া মই চব আনি ৰেডি কৰি ল'লোঁ, এতিয়া বনাম আৰু। এইফালে কেৰাহী গৰম হোৱাত মই তেল দিলোঁ, আৰু তেলখিনি গৰম হওঁতে মই এচামুচ চেনি দিলোঁ। চেনি দিলে মানে মাংসৰ কালাৰটো খুব ধুনীয়া হয় বুলি কয়, আৰু মোৰ ঘৰত মায়ো দিয়ে আৰু ময়ো দিওঁ। আৰু এতিয়া তেলতে পিঁয়াজ দিলোঁ, পিঁয়াজ ৰঙচুৱা হোৱালৈ অকণমান সময় ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ ভাজি হোৱাৰ পিছত আমি ইয়াত আমাৰ ধুই থোৱা মাংসখিনি দি দিম। মাংসখিনি ভালদৰে লৰাই দিম, পিঁয়াজখিনিৰ সৈতে যাতে লগ হৈ যায়। তাৰপিছত মই লাহেকৈ তাত আলু এড কৰিম। এতিয়ালৈ মই একো মছলা দিয়া নাই, আপোনালোকে মন কৰিছেনে? এনেকৈ বনাবচোন, খুব ভাল হয় খাবলৈ। আৰু আলুখিনি দি মই ভাজি থাকিম, যেতিয়ালৈ মানে মাংসখিনিৰ পৰা তেলটো ওলাই নাযায়, তেতিয়ালৈ মই এইখিনি ভাজিয়ে থাকিম, আৰু জুইটো অকণমান কমাই দিম। আৰু 10-15 মিনিট মই ভাজি আছোঁ। ভাজি থকাৰ পিছত দেখিছেনে ৰংটো ইমান ধুনীয়া হৈ আহিছে। কিন্তু মই এতিয়ালৈ হালধি বা মছলা একো নাই দিয়া, জাষ্ট মই তেলতে মাংস আৰু আলুখিনি ভাজি আছোঁ। আৰু এতিয়া লাহেকৈ মই মছলাবোৰ দিবলৈ ষ্টাৰ্ট কৰিম। এতিয়া মাংসটোৰ পৰা যিহেতু তেল ওলাবলৈ ষ্টাৰ্ট কৰিছে, তো এতিয়া মই মছলা আৰু নিমখ হালধি চব এড কৰিম, আপোনালোকে চাই থাকক। আৰু এই মই আদা নহৰু অকণমান দিছোঁ। তাৰপিছত মই জিৰা গুড়ি অকণমান দিম। সেয়া জিৰা গুড়ি দিছোঁ মই অকণমান। তাৰপিছত দিম অকণমান জালুকৰ গুড়ি। এইটো অপশ্যনেল হয়, আপোনালোকে ভাল পায় যদি দিব, ভাল নাপালে নিদিলেও হ'ব। এইফালে অকণমান জলকীয়া গুড়ি, আৰু অকণমান দিম মই মিট মছলা।
এইখিনি মই খুব চিম্পলকৈ বনাইছোঁ, কিন্তু বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। বহুতে বহুত ধৰণৰ বনায়, কিছুমানে মাংসটো আগতে মেৰিনেট কৰিও বনায়, কিন্তু মই এনেকৈ বনাই ভাল পাওঁ। আৰু মই নিজে নেখাওঁ যদিও মানে কয় সকলোৱে খোৱাবিলাকে ভাল হয় বুলি। আৰু এনেকৈ মই মছলাখিনি দি কমেও 10-15 মিনিটমান ভাজিলোঁ। এতিয়া পানী দিব সময় হৈছে। অকণকৈ পানী দি এইটো ভালকৈ সিজাব লাগিব, কাৰণ আপোনালোকেতো জানেই ছাগলী মাংস বনালে কিমান টাইম লাগে। কাৰণ এইটো মাংস খুব টাইট হয়, সিজিবলৈ অকণমান টাইম লাগে। সেইবাবে জুইত বনালে বেছি টেষ্টি হয় বুলি কয়। নাজানো আৰু কি হয়। এইবাৰ মই অকণমান পানী দিলোঁ। এতিয়া মই সিজিবলৈ থৈ দিম। অকণকৈ পানী দি পেলাই সিজাম মই। আৰু এনেকৈ অকণকৈ পানী দি মই কমেও আধা ঘণ্টা 45 মিনিটমান সিজালোঁ। এতিয়া খুব সম্ভৱ মাংসখিনি সিজি গৈছে, লাহেকৈ নমাবই হ'ল। আৰু নমোৱাৰ আগত আচলতে মই ভিডিঅ'টো দেখাবই নহ'ল। মই অকণমান গৰম মছলা পিচি পেলাই দিলোঁ, সেইখিনি মই ভিডিঅ' কৰিব নহ'ল। সেনেকৈ দিলে মানে গোন্ধটো খুব ভাল আহে। যিটো মানে ছাগলী মাংস এটা গোন্ধ আহে ন, সেইটো নাহে। খুব ভাল লাগে তেনেকৈ। এইফালে আমাৰ জিও গা ধুই পেলাই খেলি আছে। চাওঁ শুন, এইটো আঁতৰাই দিয়া। চাওঁ দেহা, চাওঁ জান। জনী ধুনুকে ড্ৰেছ কৰি শুই আছে। তাই এখন শুব বাৰু গা ধুই পেলাই। তাৰপিছতে তাই ফটোশ্বুট হ'ব ন, ফটো উঠিবা। চাওঁ এইফালে চাই দিয়া। গুগুলো এইফালে চাই দিয়া। ফটো উঠিবা। আমাৰ জিও আজিৰ পৰা 6 মাহ অতিক্ৰম কৰিলে। আজি কেইখন ফটো উঠালোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আচলতে দিনত মই ভিডিঅ' ভালদৰে বনাব নোৱাৰিলোঁ, যিহেতু আলহী আহিলে। আলহীৰ লগতে ব্যস্ত থাকিলোঁ, কাৰণ আলহীৰ লগতো ভাল নালাগে এনেকৈ ভিডিঅ' বনাই থাকিবলৈ। এতিয়া সন্ধিয়া হ'ল আৰু এতিয়া মই জিঅ' অকণ চেৰেলিক্স খুৱাইছোঁ। একেবাৰে খাব মন নকৰে, হ'লেও অকণমান জোৰ কৰি খুৱাইছোঁ বাৰু। মই ইমানতে সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। এতিয়া ৰাতি 10:30 বাজিলে। ভাত পানী খাই আজৰি হ'লোঁ। জিও শুই গ'ল। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ, বাই বাই।